নাই ঠিক আছে হ'ব ছাৰ হ'ব দিয়ক ছাৰ নহয় তাতে আছে ছাৰ হয় ছাৰ হ'ব ছাৰ ঠিক আছে ছাৰ মই ছাৰ হ'ব ঐ এইটো অফিচৰ ইম্পৰ্টেণ্ট ফোন কিয় কাটি দিলি অফিচটো ইণ্টাৰপেণ্ট আমি মানে ইণ্টাৰপেণ্ট নহয় পইচা দিব নোৱাৰো কাৰণ এই মানে কথাবিলাক কিয় বুজি নাপাওঁ ছাৰ তোৰ ঘৰ ক'ত তোৰ ঘৰত কোন কোন আছে মই কেনেকে জানিম বাৰু তুমি মানে একোৱেই নাজানিছা ঐ তই আজিকালি কি কথাই প্ৰতি এডাল ঢেৰ চালা বুলি ভাজি থাক কি মানে এই তোৰ লগত কোনে লেচা নাই মোৰ পৰিয়ালৰ মানুহতে চিনি নাপাওঁ তাৰপিছত মোৰ লগত ৰিলেশ্যন ৰাখিছো তাৰ ভাজ চাচোন ঢেৰ চালা সঁচা কথা কওঁ মোৰ পৰিয়ালৰ মানুহ কি তই এটাও চিনি নাপাওঁ তোৰ পৰিয়ালৰ মানুহ তইয়ে চিনি নাপা আৰু মই কেনেকে পাম মোৰ কথা বাদ দে তই কি মোৰ পৰিয়ালৰ মানুহ এটাও চিনি নাপাওঁ ধেত চাল্লা কি ঠেট চাল্লা তোৰ পৰিয়ালৰ মানুহ তইয়ে চিনি নাপা আৰু মই পাম মোৰ কথাটো বাদ দে তই মোক চিনি পাওঁ নাপাওঁ। বহুত বছৰ আগৰ পৰা নাপাওঁ মোৰ পৰিয়ালৰ মানুহ নাপাওঁ ধেত চাল্লা কি ঠেট চাল্লা চাল্লা কৰি থাকা মোক পাগল কৰিব খুজিছা নেকি নিজেতো পাগলে বেয়া পৰিয়াল এটা চলি চালো ধেত চাল্লা মইনা কলিজা কালে বাট চাই আছা তোমালে এখন মোলে হ'ব হ'ব ভৰিটো খোজাইছো অহ নাচনীয়ে যে ঢুলীয়ালে বাট চাই দৰমহা পোৱা দিনাখন যে ঘৈণীয়েকে গিয়েকলে বাট চাই আজি যে মণিয়ে মোহনলে বাট চাই আছে কি কাম আছে কোৱা কাম থাকিলেহে তোলে মই এনেকে বাট চাই থাকো বিনা কামতহে তুমি বাট চোৱা কথা কবলৈ আহিছা মানুহে শুনিলেও হাঁহিব ঐ মই যেনেকে তোক কাম কৰাও তেনেকে থালিয়ে থালিয়ে খুৱাও দেখোন দমচিপত খুৱাব লাগিব নহলে কিয় তুলি লৈছিল মই কেতিয়া তুলি ললো কিয় মোৰ পানী কেঁচাৰে তুলি লোৱা নাছিলি মইতো নাযাওঁ বুলি কৈছিলো তোৰতেহে জোৰ ডবল বেছি লৈ আহিছিলি পানী কেঁচুৱাতে নাযাওঁ বুলি কৈছ হ'ব হ'ব এনে কৈছো আছোন নাযাওঁ নাযাওঁ শুনাচোন শুন বুলিলেতো আৰু নাযাওঁ কি কাম আছে কওক একো কাম নাই দেহা আছোন মই নাযাওঁ বলচোন পিতাই কি কাম আছে কম বুলিছো নহয় বল ইমান মৰম কৰিছে শুন দে এইখিনিতে বহচোন অকণমান আজি মৰমটো মোৰ সহ্য হোৱা নাই মইনা কলিজা কি কাম আছে কোৱাচোন একো নাই তই অকণমান বহচোন তই বহ মই আহি আছো দেই নাযাবি মোহন ভুল নাযাবি তই উমলে সোমোৱা নাই তই জাললে সোমাই আহিছ পচলাটো কাটোতেনো ইমান টাইম লাগে নে পচলা ক'ত মই পচলা কাটি দিব লাগিছে কি হ'লনো মই কথা পচলা খাই তোলে ইনজয় কৰিবি আৰু মানুহে মোক কাম কৰা ল'ৰা বুলি ভাবিব লাগিছে হ'ল কি এই যে পচলা কাটিবলৈ কৈছে ল'ৰা মোৰ ঘৰত কেইটামান কাম আছে কৰিব যাবি মই আকৌ কিয়
ঘৰত কাম কৰিবলৈ যাম। তই কাম কৰা ল'ৰা নহয় নেকি? মই কাম কৰা ল'ৰা? মোক দেখাই কাম কৰা ল'ৰা নিচিনা লাগিছে। লাগিছেতো। মছলা খোৱা কথা আছিল, এতিয়া তোক কাটি মছলা লগত খাম। কি হ'ল? তই কাক কাম কৰা ল'ৰা বুলি কৈছ? লাগি যাব। তেনেকুৱা কৈছে। মানুহে মোক কাম কৰা ল'ৰা বুলি হাঁহিছে, তই হাঁহিছা। মথালি কোমোৰা ইজনী ইমান ধৈৰ্য নাই। কি হৈছে কমল? কিহৰ ৰাতিপুৱাৰ পৰা গৰমা গৰমি চলিছে? তইও আহি গলি ন মাথা গৰম কৰিবলৈ। পিছত মানে কি হৈছে কমল? বাইদেউক গান এটা শিকাব ক'লো, মোৰ অলপ ভুল হ'ল। বাইদেউৰ ইমান খং না? খং মানে তোক চৰিয়াব লাগিছে। কিয় তই শিকিব লাগিছে কাৰোবাৰ, তই শিকি আছে কাৰোবাৰ। কোনে শিকাব মোক? মই তই নিজে গান গাব নাজানা আৰু মোক শিকাবি? লাজত পেলা মাৰিব। আজি শাস্ত্ৰই কি কৈছে? কি কৈছে? আৰু গান ভাল গানৰ মাষ্টাৰ নহয়, আৰু চব গানৰ মাষ্টাৰ ভাল গান। বা মজা কথা ক'লিও তই। মই ভাল গায়ক নহৈছিল, কিন্তু ভাল গানৰ মাষ্টাৰ হয় নেকি? তই তাৰমানে মোক শিকাব পাৰিবি? সি লাজত পেলা মাৰিব। দে শিকা। আৰু এনেকে দে গান গানটো কিয় দিব লাগে? নহয়, এইটো ফাটা বুলি ভাবি দেই। ঈশ্বৰ, দে শিকা। তই বিশ্বকৰ্মা বাবাক বিশ্বকৰ্মা বাবাক কিয় মাতিলি? গান শিকাম যেন। আৰে সৰস্বতী মাইকহে মাতিব লাগে। সি লাজত পেলাই মাৰিব। গানৰ কাৰণে সৰস্বতী মাইক মই জানিছো, এতিয়া তই যে গান গাব নাজানো, গলাটো মেৰামতি কৰিব নালাগিব। এতিয়া মেৰামতি ভগৱান কোন? বিশ্বকৰ্মা বাবা। বিশ্বকৰ্মা বাবা। কমল, গানটো হৈছে এটা এনেকুৱা বস্তু, যিটো বস্তু আছে তেনেকুৱা বস্তু। কেনেকুৱা বস্তু? কমল, মানে তই গানটো শুনিব পাৰিছ, কিন্তু গানটো দেখা নাপাইছ। মানে গানটো হৈছে হাতী ওলোৱা ভূতটো তাই। গান এতিয়া ভূতহে হ'ল। তই হাতী ভূতক শুনিলে শব্দ শুনি, ভূতক কানুনৰ শব্দ শুনিছ। তুই জানো দেখা পাইছ? নাই। এতিয়া তই গায়কৰ গানটো শুনিছ। অ' লা লা লে লা লা। হ'ব। কিন্তু গানটো জানো দেখা পাইছ? নাই দেখা। সেইকাৰণে গানটো হৈছে তোৰ ভূতটো তাই। তই জ্ঞানী দি থাকিবি না গান শিকাবিও? এইটো মোৰ টুটুটো দিমহে। তই গুণগুণাই আছা যে মই গান শিকাবি? মানে তোৰ কাৰণে মই এটা সুৰ বিচাৰি আছো। কি সুৰ? কমল, তই তেতিয়াহে গাই গাব পাৰিবি যেতিয়া তই মহ নামাৰিবি। মহৰ লগত গানৰ কি ৰিলেশ্যন? আছে, মহে যে তোৰ গানৰ আছে গুণগুণাই থাকিছে। হ'ব। মানে সি তোক কিবা এটা সুৰ দি আছে, তই যদি সেই সুৰটো চেষ্টা কৰিব পাৰিছ তেতিয়া ভাল গাই গাব পাৰিছ। তই জ্ঞান দিছা, মই মূৰ্খ তাৰমানে। গায়কটো তোক মানে মই ইয়াৰ পৰা নবনাও, মইতো গুৰিৰ পৰা গায়ক বনাই আনিম। কি কেছ? তই কেছত মাথা মাৰিব নালাগে, মোক গান শিকা। শিকা। অ' নবৌৱা জলি চোতালাও গোহালি, দাদা হে আবেলি আনেনো কানে ফুলি। ধুনীয়া লাগিছে গানটো। কাৰ গানৰটো? মই গাইছো, এবাৰ বহাগ বহাগত ওলাই আছে। সি গাব গান? থৈ দি গান গাই সি। এইটো চাবি, আকাশতো উইছে আকাশী অফিচা কিয়? মানে মই গানটো ক'ত গাইছো? আকাশী যাত প্লেনৰ ওপৰৰ পৰা গায়কে তললৈ চালে জানো কপনি এটা নাহিব কমল? আকাশত উৰিছে আকাশী যান, আকাশী জান। কপনিটো আন। মই কিয় কবি মোক? হেতিকে প্লেনখন তলত থাকোতে গানটো নহয়, ওপৰত থাকোতে গাইছে। গায়কে ওপৰৰ পৰা তললৈ চাইছে, কপনি এটা আহিব নহয় কমল। মই কিয় কবি? আল্লাহ
মাষ্টৰ হলি হয়